হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৱে ভালেই আছে। আজি আকৌ অনুভৱৰ ডায়েৰীৰ পৰা লৈ আহিছোঁ এটি নতুন কবিতা। কবিতাটি পঠিয়াইছে বাগবৰৰ পৰা মকিবুল ইছলামে। কবিতাটি শিৰোনাম মা। উচ্চাৰণতে য'ত প্ৰশান্তি হয়, হেজাৰ ধুমুহাৰ যিয়ে নিশ্চিত আলয়, মাজে এনেকৈ মোহনীয় শান্তিৰ প্ৰতি। মা, অযুত প্ৰশ্নৰ নিযুত উত্তৰ তুমি, অলেখ নীৰৱতাৰ ছন্দ তুমি, বহু সাধনাৰ নভঙা সাঁথৰ তুমি, আলোকিত জীৱনৰ মূল শলিতা তুমি। মা, তোমাৰ অবিৰাম মৰমৰ স্ৰোত তেনেই নগণ্য হ'ব মোৰ প্ৰতিদান। তোমাৰ নিৰ্মল ছত্ৰছায়া মোৰ জীৱনে জনম জনম তোমাৰে মৰম বিচাৰে মা।